হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু বহুদিন লং ভিডিঅ' দিয়া নাছিলোঁ, আজি ভাবিলোঁ তাকে লং ভিডিঅ' এটা দিওঁ বুলি। সকলোৱে চাই ভাল পাব। আৰু আজিৰ দিনটোনো কি কাম কৰোঁ বা কেনেকৈ মোৰ দিনটো পাৰ হয় সেয়া দেখুৱাম আজি আপোনালোকক। আৰু সেয়া দেখিছেনে, এইটো আমাৰ নতুন ঘৰ। আৰু নতুন ঘৰটোৰ ভিতৰতে সোমাই আছোঁ। যিহেতু আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলে নতুন ঘৰ এখন বনাই আছোঁ বুলি। আৰু এইটোৱে হৈছে ঘৰটো। ইয়াতে সোমাই আছোঁ, কিন্তু মোচা মেলা কাম সম্পূৰ্ণ হোৱাই নাই। আপোনালোকক ভাবিছিলোঁ দেখুৱাম বুলি, কিন্তু দেখুৱাবলৈ মোৰো সময় নহ'ল। ঘৰটো কেনেকৈ বনাইছে, কি কৰি বনাইছে বুলি সময় নহ'ল, দেখুৱাব নোৱাৰিলোঁ। সেইটো কাৰণে এতিয়া এনেকৈ এইটো ঘৰতে সোমাই আছোঁ। কিন্তু দেখিছেনে, বহুত আন্ধাৰ, লাইট নজ্বলালে নহয়। বাকীখিনি চাই থাকিব আজি দিনটো মই কেনেকৈ কিদৰে পাৰ কৰোঁ। আৰু আজিৰ বতৰটো ইমান এটা ভাল নহয়। চাওকচোন, বতৰটো একেবাৰে কুঁৱলী হৈ আছে। ৰ'দো নাই ওলাই, যিহেতু ৰাতি বৰষুণ দিছিলে অলপ। আৰু এইফালে দেখা মানুহ খেলি আছে। আৰু বতৰটো দেখিছেনে, বহুত বেয়া হৈ আছে। এতিয়া ওলাইছোঁ স্কুল, যিহেতু ছোৱালী অংগনবাড়ী স্কুলত যায়। স্কুল ওলাইছোঁ, তাই স্কুললৈ লৈ যাওঁ। আৰু এইফালে মই ওলাই লৈছোঁ যাবলৈ। গতিকে চাই থাকিব আপোনালোকে। স্কুলৰ পৰা ময়ো আহিলোঁ। আৰু আমি এতিয়া স্কুললৈ ওলাইছোঁ। এইফালে সোণ মানুহ বহি আছে। ক'লৈ যায় সোণ মানুহ? স্কুল যাবা? স্কুলত যাওঁগৈ। আৰু বাকীখিনি চাই থাকিব আপোনালোকে। আৰু এয়া স্কুল আহি পাই গ'লোহি, কিন্তু স্কুল খোলাই নাই। আহি আছে মাষ্টৰণী স্কুল খুলিবলৈ। দেখা, স্কুলত আহিলানে? আহিলা? আৰু সেয়া স্কুলৰ মাষ্টৰণীও আহি পালেহি। এতিয়া গোটেইখনকে থিয় কৰাই লৈ প্ৰাৰ্থনা গাইছে। আৰু এয়া গোটেইখনকে বহিবলৈ দি বিস্কুট খাবলৈ দিছে। আৰু সেয়া এতিয়া দেহা মানুহ ইমান ধুনীয়াকৈ খেলি আছে। মানে স্কুল অহা বুলি ক'লে তাই খুব ভাল পায় স্কুলত আহিবলৈ। আৰু স্কুলত আহিবলৈ ভাল পায় মানে সৰু সৰু ল'ৰা ছোৱালীবোৰক লগ পায়, তাই খেলা লগবোৰো পায়। ধুনীয়াকৈ খেলি আছে। স্কুলৰ পৰা আহি পালোঁ এতিয়া। মানে অলপ সময় হ'ল স্কুলৰ পৰা আহি কাপোৰ কানিও সলাই ল'লোঁ। আৰু এইফালে দেহা মানুহ চিপছ খাই আছে। এতিয়া ঘৰৰ কাম অলপ আছে, কাপোৰ কানি ধোৱা মেলা কৰিব আছে। কাপোৰ কানিও ধুই লওঁ, ধুই মেলি আকৌ ঘৰৰ বেৰ মুচিব লাগিব। এইবোৰ বেৰবোৰ ফাটি গৈছে যে, এই বেৰবোৰ মুচিব লাগিব। গতিকে চাই থাকিব। আৰু এয়া কাপোৰখিনি ধুই ফালে এতিয়া মেলিবলৈ আহিছোঁ। আৰু সেইটো চাইডে জেওৰাখন দেখিছে যে, তাতে কাপোৰখিনি মেলিম। আৰু ইয়াৰ মাজতে আলু খেতি কৰি থোৱা আছে। আৰু এই আলু খেতিখিনি আমাৰ নিজৰে হয় বাৰু। ইয়াতে আলু খেতি কৰিছোঁ আৰু জেওৰাখনত কাপোৰ মেলিবলৈ গৈছোঁগৈ।
মই এতিয়া বহি আছোঁ বাৰীত। কাপোৰখিনিও মেলি ল'লোঁ। কাপোৰখিনি মেলি বাৰীতে অকণমান বহিছোঁ। আৰু সেয়া পিছফালে দেখিছে যে সেইটো হৈছে ছাগলী গঁৰাল। মাহঁতে তাত ছাগলী বান্ধে। মাহঁতৰ ছাগলী আছে, আমাৰ নাই বাৰু। মাহঁতৰ ছাগলী তাত বান্ধি থয়। বাৰীতে বহি আছোঁ আৰু বতৰটো দেখিছে নহয়, ইমান সেমেকা বতৰ। কাপোৰ শুকাবনে নুশুকাই নাজানো আৰু কি হ'ব। সময়ো এতিয়া বহুতখিনিয়ে হৈ গ'ল, 1টামানে বাজিব হ'ল। তাকে বাৰীতে বহি আছোঁ। আৰু সেই বাৰীখনতে আলু অলপ খেতি কৰিছোঁ। আলু খেতি আপোনালোকক দেখুৱাওঁ। আৰু এয়া হৈছে আলু। আৰু এইখিনি এনেকৈ দীঘল দীঘলকৈ এইখিনি লগাই থৈছোঁ যে এইখিনি আমাৰ আলু হয়। ইয়ালৈকে আছে, ইয়ালৈকে এনেকৈ আছে আলুখিনি। আৰু এইফালে পথালিকৈ যে লগাই থোৱা আছে সেইখিনি আমাৰ দেউতাহঁতৰ আলু। মানে তাত দেউতাহঁতে লগাই আছে আৰু ইয়াত এইখিনি দীঘলীয়াকৈ আমি লগাইছোঁ। এইখিনি আলু। বেলেগ খেতিটো নাইয়ে আমাৰ, বেলেগ খেতি একো নকৰিলোৱে এইবাৰ। মটৰ অলপ লগাইছিলোঁ, মটৰখিনিও বেয়া হ'ল। আলুকে লগাই থৈছোঁ। আলুখিনি কি হয় ভগৱানে জানে। এয়া আলু গছ। আৰু এয়া এতিয়া ঘৰৰ বেৰ মোচাত লাগি গৈছোঁ। আৰু এয়া দেখিছে মুচি আছোঁ। আৰু এইটো 2 নম্বৰ লিপন দিছোঁ। মানে প্ৰথম লিপন দিয়া হৈছিলে, এইবাৰ ছেকেণ্ড লিপনটো দিয়া হৈছে। তাৰপিছত আকৌ 3 নম্বৰ লিপনত মানে এনে কাপোৰ এখন লৈ পেলাই গোবৰ মাটি লৈ মুচি দিলে হৈ যাব ওপৰে ওপৰে। আৰু এয়া এতিয়া মুচি আছোঁ। আৰু মই এনেকৈ বেৰখন মুচি থাকোঁতে মানুহজনে আহি কিবা কথা এটা কৈছিলে আৰু তেওঁ কথাষাৰ কৈ গুচি গ'ল। সেনেকৈ বেৰখন মুচি আছোঁ, তেওঁৰ লগতো কথাও পাতি আছোঁ, বেৰো মুচি আছোঁ এনেদৰে। আৰু এটা কথা কি জানে, এই যে ঘৰৰ বেৰবিলাক যে দেখিছে প্ৰথম লিপন দি থোৱা হৈছিলেগৈ, গোটেই ঘৰৰ বেৰকেইখন মোৰ মানুহজনে নিজে মুচিছে দেই। মই হ'লে না মোচা। তেওঁ নিজে প্ৰথম বেৰ মুচিছে। আৰু এতিয়া গোটেই বেৰকেইখন শুকাই গ'লগৈ। শুকাই যোৱাৰ কাৰণে আকৌ এতিয়া মই ওপৰে ওপৰে 2 লিপন দিছোঁ। প্ৰথম লিপনটো তেওঁ নিজে গোটেই ঘৰৰ প্ৰথম লিপনটো তেওঁৱে দিছে, তেওঁৱে মুচিছে। এতিয়া মই এনেই 2 নম্বৰ লিপনটোহে দিছোঁ, ওপৰে ওপৰে এনেকৈ মুচি দিছোঁ। আৰু এই ঘৰটো বনাওঁতে আমি কোনো ধৰণৰ বেলেগ মিস্ত্ৰী লগোৱা নাই বা হাজিৰা মানুহ নাই লগোৱা। মোৰ মানুহজনে নিজে এই ঘৰটো সম্পূৰ্ণ বনাইছে, অকলেই বনাইছে। কোনো তাত হাজিৰা মানুহ লগোৱা নাই। অকলে এই ঘৰটো গোটেই সম্পূৰ্ণকৈ বনাইছে। আৰু মই ইয়াত কোনো ধৰণৰ গান বা মিউজিক লগাই দিয়া নাই দেই। কাৰণ গান চান এইবিলাক লগাই দিলে মানে কপিৰাইট লাগি যায় ভিডিঅ'বোৰত। এই কপিৰাইট লাগিব বুলিয়ে মই ইয়াত একো মিউজিক হওক বা গান হওক মই একো লগাই দিয়া নাই। আপোনালোকে চাই যাব দেই। আকৌ ইয়াৰ ওচৰত মানুহজন আহি পেলাই কিবা কথা এটা কৈ আছিলে। চকীখনতে বহি লৈ কথাষাৰ কৈ আছে। তেওঁলোকতো কথাষাৰ পাতি পেলাই এনেকৈ বেৰ মুচি আছোঁ। মানে কিবা বেলেগ কথা এটা কৈ আছিলে, সেই কথা পাতিয়ে মুচি আছোঁ। আৰু এয়া মানুহজনেও আহি মুচিলেহি। মই অকলে মুচি থকাৰ কাৰণে তেওঁ ক'লে তই অকলে মুচিব নালাগে দে, ময়ো মুচি দিওঁ। সেয়া বুলি কৈ তেওঁ লাগি গৈছে মোৰ লগত মুচিবলৈ। আৰু সেনেকৈ দুয়োটাই লগ লাগি পেলাই বেৰকেইখন মুচিলোঁ, কথা পাতি হাঁহি ধেমালিৰে। এনেকৈ দুয়োটাই লগ লাগি বেৰকেইখন মুচি এদায় কৰিছোঁ আৰু।
আৰু মই ইয়াত কোনো ধৰণৰ গান হওক বা মিউজিক হওক একো লগাই দিয়া নাই দেই, কাৰণ সেইবিলাক লগাই দিলে মানে কপিৰাইট লাগি যোৱাৰ চান্স থাকে। কপিৰাইট লাগি যাব বুলিয়ে মই সেইবিলাক গান চান একো নাই দিয়া। দুয়োটা হাঁহি ধেমালিৰে এনেকৈ বেৰখন মুচি আছোঁ আৰু। কালি ৰাতি কালি ভিডিঅ' কৰি থকা কথাষাৰ পাহৰিয়ে থাকিলোঁ, এতিয়াহে মনত পৰিছে। আৰু কালি ৰাতি ইমান ডাঙৰ বৰষুণ দিছিলে। আপোনালোকৰ ফালে বৰষুণ দিছে নাই জনাবচোন। আৰু আমাৰ এইফালে চাব দেই কেনেকুৱা ডাঙৰ বৰষুণ দিছিলে। গোটেই চোতাল পাতে পাত হৈ আছে, বহুত ডাঙৰ বৰষুণ দিছিলে। আৰু এইফালে খালি টিংপালৰ পৰা পানী লিক কৰিছিলে, সেয়া ঠিক কৰি আছে। কালি গাইজ আপোনালোকক কৈছিলোঁ যে ঘৰৰ বেৰ মুচিছিলোঁ বুলি, কিমানখিনি মোচা হ'ল সেয়া আপোনালোকক দেখুওৱা। এয়া এখন এতিয়া সম্পূৰ্ণ মুচিলোঁ, এখন বেৰ মুচিলোঁ। তাৰপিছত আকৌ এইফালে এখন মুচিলোঁ, এখন মুচিলোঁ। তাৰপিছত আকৌ এখন বেৰো সম্পূৰ্ণ মুচিলোঁ এনেকৈ তললৈকে। তাৰপিছত আকৌ এইফালে মুচিছোঁ এখন বেৰ সম্পূৰ্ণ মোচা নহ'ল বাৰু, মাটি নুজুৰিলে কাৰণে ইমানলৈকে মুচি থ'লোঁ। এনেকৈ আধা মোচা হ'ল এইখিনি বেৰ। এইবাৰ মাটি হেৰি কৰিলে আকৌ মুচিম। আৰু গাইজ বহুত ঠাণ্ডা হৈছে দেই, আৰু তাতে বৰষুণ জাক দি দিলে বহুত বেছি ঠাণ্ডা লাগিছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই।